হাই দোস্ত, মই আছোঁ আপোনালোকৰ লগত বেলি আৰু আজি মই আপোনালোকক দেখাম নাৰেংগী কলমপাৰ বজাৰখনত মানুহে ক'ভিড প্ৰটোকল নামানি কেনেকৈ বজাৰ কৰিবলৈ আহিছে আৰু কিদৰে মানুহে মাস্ক নিপিন্ধাকৈ ছ'চিয়েল ডিষ্টেঞ্চ নামানাকৈ হেঁচা ঠেলাৰ মাজত মানুহে কেনেকৈ বজাৰ কৰিছে মই আপোনালোকক আজি তাকে দেখাম। মই মানে কি আজি বেলেগ এটা জেগাত ব্লগ বনাব যোৱা কথা আছিলে। মই যেতিয়া নাৰেংগী হৈ আহিলোঁ, নাৰেংগী বজাৰখন দেখি পেলাই মানে কি মই ভাবিলোঁ এটা ব্লগ বনাই আপোনালোককো দেখাওঁ যে মানে কি নাৰেংগী কলংপাৰ বজাৰখন বৰ্তমান কেনেকৈ চলি আছে। না কোনো পুলিচ প্ৰশাসন বিষয়াৰ কোনো কিবা ছিকিউৰিটি গাৰ্ড আছে না কিবা আছে। বিন্দাছ মানুহে অপেন আহিছে, ছ'চিয়েল ডিষ্টেঞ্চ নামানি মাস্ক নিপিন্ধি নিজৰ ইচ্ছামতে যে আজি বজাৰখন দেখি এনেকুৱা লাগিছে যে আজিৰ বজাৰ নহয়, এখন 2018-17 চনৰ বজাৰ। যেতিয়া আমাৰ অসমত কোনো কৰোণা ভাইৰাছ সংক্ৰমণৰ কোনো আৰম্ভই হোৱা নাছিল, তেনেকুৱা বজাৰ নিচিনা আজি দেখিবলৈ পাইছোঁ। কাৰো কোনো ভয়ে নাই। দেখিছেনে সেয়া? মাস্কেই নিপিন্ধে। কোনোবাই যদি মাস্ক পিন্ধিও আছে, মাস্ক থুতৰিত পিন্ধি আছে, নাক মুখ ওলাই আছে, কোনোবাইতো পিন্ধাই নাই। তাৰমানে কি 100%ৰ ভিতৰত 99% মানুহে মাস্ক থুতৰিত লগাই আছে। 1% মানুহে কমপ্লিট মাস্কখন পিন্ধি আছে, কিন্তু তথাপিও নাকটো ওলাই থাকে। এয়া দেখিছেনে? মোক মানে কি দেখি পাই মই যেতিয়া কেমেৰাটো লৈ পেলাই মানে কি মই আহি আছোঁ বজাৰৰ দেখি, কোনোবাই হয়তো ভাবিছে মই কিবা ৰিপৰ্টাৰ, সেইবুলি ভাবি কোনোবাই মুখখন ঢাকি দিছে, কোনোবাই মাস্কখন উঠাই লৈছে আৰু কোনোবাই মানে কি কেমেৰা আগৰ পৰা আঁতৰি দিছে। সেনেকৈ কৰিলে জানো আমাৰ অসমখন সুৰক্ষিত হ'ব কওক? নিজে জানো নাজানে যে আমাৰ মানে কি নিজকে যদি আমাৰ নিজৰ পৰিয়ালটো যদি বচাই ৰাখিব লগা হয়, আমি নিজে সাৱধান হৈ থাকিব লাগিব। কোনে নিজৰ খাই কাক কোনে বুজায়? পুলিচেও কিমান গাৰ্ড দিব আৰু? পুলিচেও কৈ হাৰ মানি গ'ল। এতিয়া আমি নিজক বচাব লাগিবহে। দেখিছেনে? বস্তু বিকি আছে, মুখত এজনৰো মাস্ক নাই। এইজন থুতৰিত লগাই আছে, এইজনৰতো নায়েই টোটেলি মাস্ক। কি বুলি বুজাম মই যদি আজি মেডিয়া হ'লোঁ হয়, মই কিবা এটা সুধিব পাৰিলোঁ হয়, কিবা এটা কৈ যাব পাৰিলোঁ হয়। আজি মই মানে কি ক'ব নোৱাৰোঁ, কাৰণ কোনোবাই আৰু বেয়াকৈ কৈ দিব মোক। গতিকে মই কাকো একো কোৱা নাই, মই বাছ শুনাই আহিছোঁ যে আমি ক'ভিড প্ৰতিকূল মানি চলিব লাগে, আমি ডিষ্টেঞ্চ মানি থাকিব লাগে। সেইখিনি মানে কি মই জাষ্ট শুনাই আহিছোঁ তেওঁলোকক, যে তেওঁলোকে বুজি পাওক। মই ডাইৰেক্ট কোৱা নাই যে আপুনি কিয় মাস্ক পিন্ধা নাই, আপুনি কিয় ছ'চিয়েল ডিষ্টেঞ্চ মানা নাই। মই বাছ ইনডাইৰেক্টলি মই শুনাই আহিছোঁ যে এনেকৈ থাকিলে আমাৰ নিজৰে ক্ষতি, আমাৰ নিজৰ পৰিয়ালৰে ক্ষতি। আপোনালোকে কি নিবিচাৰে নেকি যে আমাৰ আগত যেনেকুৱা আছিলে আমাৰ অসমখন, তেনেকুৱা আকৌ সুৰক্ষিত হৈ পৰক আমাৰ অসমখন, আমি নিজে মুক্তভাৱে ওলাই ঘূৰিব পাৰোঁ, আমাৰ যাতে ওলাই আহিবলৈ যাতে কোনো ভয় নালাগে, আমাৰ সন্তানৰ প্ৰতি আমি যাতে আৰু মানে কি বেছি ভয় খাবলগীয়া নহয়। এতিয়া বৰ্তমান আপুনি গম পাই আছে যে আমাৰ সৰু ল'ৰা ছোৱালীবোৰৰ কিমান বেছি হৈ আছে কৰোণাৰ সংক্ৰমণ। গতিকে আপোনালোকে নিজৰ সন্তানৰ প্ৰতি, নিজৰ পৰিয়ালৰ প্ৰতি নিজে চিন্তা কৰি নিজে মাস্ক ব্যৱহাৰ কৰক। আপুনি ছ'চিয়েল ডিষ্টেঞ্চ মানক আৰু চেনিটাইজ কৰি থাকক, হাত বাৰে ধুই থাকক। আৰু যদি কোনো কাম নাথাকে, ঘৰৰ পৰা আপুনি ওলাই আহিব দৰকাৰ নাই। বজাৰ কৰিব লগা আছে, আপুনি আহক, পটকৈ বজাৰ কৰক আৰু ঘৰত গুচি যাওক। বজাৰ কৰিব আহিলেও আপুনি মাস্কখন ভালকৈ পিন্ধি থাকক। আপুনি কিছুমান মানুহৰ পৰা মানে কি বেছি জাম হৈ থকা মানুহৰ ওচৰৰ পৰা আপুনি আঁতৰি থাকক। এইজন ফুচকা বেপাৰী, তেখেতেতো মাস্ক পিন্ধাই নাই, বেলেগক তেনেকেই কাষ্টমাৰ কেইজনেও পিন্ধা নাই, বেছি থকাজনেও পিন্ধা নাই।
বাছ মানে কি তেখেতে লৈ দি আছে, কাষ্টমাৰে খাই আছে, ঘামৰ কপালৰ ঘাম পুচকা পানীত পৰি আছে, তেনেকেই মানুহে খাই আছে। হাতত এখন গামোচা বা ৰুমালো নাই কপালখন মুচিবৰ কাৰণে। আমাৰ অসমৰ মানুহবোৰ কেতিয়া সলনি হ'ব? আজি বহুত বেয়া লাগিছে, আজি বজাৰখনত গৈ আজি বহুত বেয়া লাগিছে। মই কিন্তু ব্লগ বনাব যোৱা কথা আছিল, আজি মই ব্লগ নবনালোৱে। আৰু তাৰপিছত আহোঁতে কিন্তু মই শ্যাম মন্দিৰ হৈ ভাবিছিলোঁ, শ্যাম মন্দিৰত ব্লগ বনাম বুলি ভাবিছিলোঁ। শ্যাম মন্দিৰত বহুত দিন ভগৱানৰ দৰ্শন হোৱা নাই কাৰোৰ, চব মন্দিৰবিলাকবোৰ বন্ধ আছিলে। মই ভাবিছিলোঁ শ্যাম মন্দিৰটো খোলা থাকিব নেকি। শ্যাম মন্দিৰ খোলা নাথাকিলেও তাৰ ওচৰৰ গণেশ মন্দিৰ আছে, সেইটো খোলা থাকিব নেকি। কিন্তু সেইটো ছিকিউৰিটি গাৰ্ডে মোক গণেশ মন্দিৰটোতো যাবলৈ মানা কৰিলে আজি। তথাপিও আপোনালোকৰ কাৰণে মানে কি মই বাছ আঁতৰৰ পৰা জুম কৰি গণেশ মন্দিৰটো মানে কি দেখাবলৈ চেষ্টা কৰিছিলোঁ, আৰু মানে ভিতৰততো যাব নিদিলেই। আপোনালোকক বাৰু মই শেষ সময়ত দেখাম, আপোনালোকো এবাৰ আঁতৰৰ পৰাই দৰ্শন কৰিব, কাৰণ বহুত দিন ভগৱানক দেখাই নাই আমিও। ভগৱানৰ ওপৰত এৰি দিছোঁ, আৰু অসমখন কেনেদৰে পাৰ হৈছে একো ভাবিব পৰা নাই, চব ভগৱানৰ ওপৰত এৰি দিছোঁ। আৰু এইটো চাওক, মই আঁতৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, এইটো গণেশ মন্দিৰ। তাৰমানে কি মই আমাৰ শ্যাম মন্দিৰৰ তলতে আছে। বাৰু এদিন মই আপোনালোকক শ্যাম মন্দিৰ, গণেশ মন্দিৰ ভালকৈ খোলক, মই আপোনালোকক ভালকৈ দেখাম। আজি দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। মই ঘৰলৈ উভতি আহিছোঁ, উভতি যাওঁতেও মই কলংপাৰ বজাৰ হৈ যাম। আকৌ মই কলংপাৰ বজাৰখন দেখাব চেষ্টা কৰিছোঁ। কলংপাৰ বজাৰখন মানে কি, এইখন কলংপাৰ বজাৰ নহয় একচুৱেলি, মই নাৰেংগী বজাৰ পাইছোঁ। মানে কলংপাৰ পাৰ হৈ যিখন নাৰেংগী বজাৰ পায়, সেই নাৰেংগী বজাৰত আছোঁ মই। নাৰেংগী বজাৰতো বহুতে মাস্ক পিন্ধাই নাই, তথাপিতো বহুতে পিন্ধিছে। এজন ফুচকা বেপাৰী ঠোঁটত থুতৰিতে মানে মাস্কখন লগাই কাষ্টমাৰলৈ বাট চাই আছে। আৰু এয়া দেখিছেনে, কোনোবাই মাস্ক পিন্ধিলে লিপষ্টিক কোনোবাই দেখা নাপাব, গাভৰু ছোৱালী। ভাবিলেই কিবা লাগে। আৰু মই বাৰু আজি ভিডিঅ'টো বেছি দীঘলীয়াকৈ নবনাওঁ, কাৰণ আপোনালোকক মই ইমানেই দেখাইছিলোঁ যে কলংপাৰ বজাৰখন কেনেদৰে হৈছে, নাৰেংগী বজাৰখন কেনেদৰে চলি আছে। বাৰু ইমানেই কৈ মই আজি সামৰণি মাৰিছোঁ, বাই।